তেওঁলোকে গৰু চাই কৈ আছে যে এছআই আহিলে আমাক দি দিম, কিন্তু তাৰ আগতে এছআই হৈ আহিলে কিন্তু আমাক দিম বুলি কোৱা পাছতো আমি কিয় নাপালো। তেওঁ যেনেদৰে কৈ আছে অতি শীঘ্ৰে আমাক নিয়মীয়াকৰণ হব বুলি মানে কয়, লগ পালে কয় আপোনালোকৰ কাম চলি আছে আৰু অতি শীঘ্ৰে আপোনালোকৰ এপইণ্টমেণ্ট হব বুলি কয়। আমি তেনেকে বহুত এপইণ্টমেণ্ট দিলে ইতিমধ্যে তেওঁলোকক দেখিলে আমাৰ অন্তৰ ভাঙি যায়। আমি বাটত দেখিলে আমি তেওঁলোকক মাত দিবৰ কাৰণে আমাৰ অন্তৰে কান্দি উঠে। সমস্যা যিহেতু দিনে দিনে বস্তুৰ মূল্য বৃদ্ধি বাঢ়ি গৈছে আৰু আমাৰ দৰে নিয়মীয়াকৰণৰ শিক্ষকৰ দৰে আমি কাম কৰি আছো, যিহেতু তেওঁলোকৰ দৰে আমাক প্ৰাপ্যটো আমি পোৱা নাই আৰু অতি শীঘ্ৰে যদি আমাৰ নিয়মীয়াকৰণ নকৰে আমি হয়তো হতাশাত আমাৰ কি হয় আমি ভৱিষ্যত গম নাপাওঁ। আৰু যিহেতু মোৰো ল'ৰা ছোৱালী আছে, পঢ়া শুনাৰ খৰচ আছে, আমাৰ এতিয়া আমাৰ ডেইলি মানে আমাৰ অহা যোৱা খৰচ আছে, তাৰ উপৰিও ঘৰখন চলোৱাৰ কথা আছে। কিমান টকা পায় আপোনালোকে? মাহিলী আমি 8,000 টকা পাওঁ মাত্ৰ। আকৌ 6 মাহৰ মূৰে মূৰে এক্সটেনশ্যন কৰাৰ পিছতহে আমি দৰমহাটো পাওঁ। তাৰ কাৰণ এক্সটেনশ্যন কৰাৰ লগে লগে আকৌ দৰমহাটোও নহয়, তেতিয়ালৈকে আমি ধাৰ ল'ব লাগে কাৰোবাৰ পৰা, সুদ ল'ব লাগে। কৈ আছে বৰ্তমান তেওঁলোকে গৰু চাই কৈ আছে যে এছআই আহিলে আমাক দি দিম, কিন্তু তাৰ আগতে এছআই হৈ আহিলে কিন্তু আমাক দিম বুলি কোৱা পাছতো আমি কিয় নাপালো, তাৰ কাৰণ আমি নাজানো। আৰু এতিয়াতো আমি অনুৰোধ জনাইছো আমাক যেন অতি সোনকালে মানে তেওঁ যেনেদৰে কৈ আছে অতি শীঘ্ৰে আমাক নিয়মীয়াকৰণ হব বুলি মানে কয়, লগ পালে কয় আপোনালোকৰ কাম চলি আছে আৰু অতি শীঘ্ৰে আপোনালোকৰ এপইণ্টমেণ্ট হব বুলি কয়। আমি তেনেকে বহুত বাট চাই থাকো, কিন্তু এতিয়ালৈকে সেই দিনটো কেতিয়া আহে আমি নাজানো আৰু সেই দিনটোৰ অপেক্ষাত আমি আটাই বাট চাই আছো। চাওক, আমি অন্য ৰেগুলাৰ শিক্ষক বিলাকৰ নিচিনাকে আমি সমানে কাম কৰো। তেওঁলোকে যিমান সময় ডিউটি কৰে, যিমানটা ক্লাছ কৰে আমিও সিমানটাকে ক্লাছ কৰো আৰু আমি তৎপৰো আছো ল'ৰা ছোৱালীখিনিক ভালৰ কাৰণে আগুৱাই নিবৰ কাৰণে আমি চেষ্টা কৰি আহিছো। কিন্তু আমাৰো সপোনখিনি, আমাৰো আশাখিনি, আমাকো জীয়াই থাকিবৰ কাৰণে যদি প্ৰমোদ বড়ো ছাৰে যদি আমাক সেইখিনি যদি সহায় কৰিলেহেঁতেন আমি তেওঁৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিলোহেঁতেন। এতিয়া আমাৰ স্কুললৈ অহা যোৱা কৰিবৰ কাৰণে আমাৰ ইমান কষ্ট হয়, তেনেকে পৰিয়াল এটা চলাই নিয়াটো অতি কষ্টকৰ। এতিয়া পূজা বিহুৰ বতৰত যেনেকুৱা বাকীবিলাক পৰিয়াল যেনেকুৱা হৈ পৰে, আমাৰ যেন সকলোখিনিতে যেন আমি খালি দুখ কষ্ট মানসিক এটা বিৰাট এটা যেন ডিপ্ৰেশ্যনত আমি দিনবিলাক কটাই থাকো, কোনো ধৰণৰ মানসিক শান্তি আমাৰ নাই। গতিকে আমি এই ক্ষেত্ৰত আমাৰ যিখিনি এপইণ্টমেণ্ট দিলে ইতিমধ্যে তেওঁলোকক দেখিলে আমাৰ অন্তৰ ভাঙি যায়। আমি বাটত দেখিলে আমি তেওঁলোকক মাত দিবৰ কাৰণে আমাৰ অন্তৰে কান্দি উঠে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ অন্তৰৰ দুখখিনি যাতে প্ৰমোদ বড়ো ছাৰে বুজি পায় আৰু আমাক যেন তেওঁলোকে তেওঁ অতি শীঘ্ৰে আমাক এপইণ্টমেণ্টখিনি দিয়ে, তাৰ কাৰণে আমি তেওঁৰ ওচৰত অনুৰোধ ৰাখিলো। আৰু ইমান দুৰ্ভগীয়া আমাৰ শিক্ষক শিক্ষয়িত্ৰী বিলাক আছে, তেওঁলোকে হাজিৰা কৰিবনে, দোকান কৰিবনে, স্কুল কৰিবনে, কি কৰিব, তেওঁলোকৰ পৰিয়ালটো পুহিবৰ কাৰণে অতিকে কষ্ট হৈছে। গতিকে মই অনুৰোধ কৰিছো প্ৰমোদ বড়ো ছাৰক, তেখেতে যেন আমাৰ দুখ কষ্টখিনি বুজি পায়, অনুভৱ কৰে। আৰু আমি বেছি নাই, 175 জন আছো আমি, গতিকে এইখিনি দিলে তেওঁক আমি নথৈ কৃতজ্ঞ হৈ থাকিম। মই অনুৰোধ কৰিছো আপোনালোকৰ চেনেলৰ জৰিয়তে। ইয়াৰ মাজত দেখা গৈছে অসম আৰু বিদ্যালয়ৰ বহু কেইজন শিক্ষক অকালতে মৃত্যু হ'বলগীয়া হৈছে, যাৰ ফলত পোহপাল দিব পৰা নাই। তেনে ক্ষেত্ৰত বহুখিনি শিক্ষকে নিজকে আত্মহত্যা কৰিবলগীয়া হৈছে। তেনে ক্ষেত্ৰত কি ক'ব আপোনালোকে? আৰু যদি আজি চৰকাৰে যদি আমাক এপইণ্টমেণ্ট দিলেহেঁতেন, এতিয়া চাওক আমি যথেষ্টখিনি টিচাৰে আমাৰ বয়স আৰু ধৰক 10 বছৰ, 8 বছৰ, 7 বছৰ এনেকুৱাকে আছে, কিছুমানৰতো 5 বছৰ, কিছুমানৰতো 2-3 বছৰ আছে। গতিকে সকলোৱে এটা যদি এইখিনি সময়তো যদি আমি এপইণ্টমেণ্টখিনি পাওঁ, অন্তত আমি আৰ্থিকভাৱে অকণমান সচ্ছল হ'ব পাৰিম। আৰু যাৰ কাৰণে আত্মহত্যাৰ দৰে পথ অৱলম্বন কৰা ব্যক্তিৰ সংখ্যা বা শিক্ষকৰ সংখ্যা হয়তো কমি যাব। আৰু যদি ক্ষতিপূৰণখিনি যদি তেওঁলোকে দিয়ে, এতিয়া আমাৰ কেঞ্চাৰ পেচেণ্ট হৈ পৰি আছে, গতিকে মই এই চেনেলৰ জৰিয়তে অনুৰোধ কৰিম যে তেওঁলোকে যেন অন্তত এটা সহানুভূতিৰে চাই তেওঁলোকৰ পৰিয়ালকেইটাৰ প্ৰতি, আৰু আত্মহত্যা যি কৰিছে তেওঁলোকৰ সেই পৰিয়ালটোক যাতে সহানুভূতিৰে তেওঁ চাই, তাৰ কাৰণে মই অনুৰোধ জনাম। কেইটামান দিনৰ আগতে যিহেতু সকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি তেনে ক্ষেত্ৰত মানে বয়সত সীমাবদ্ধ কৰি পেলাই তেওঁলোকে এপইণ্টমেণ্ট কৰে। আপোনালোক কিয় নিয়মীকৰণ কৰে? বয়সৰ এটা নিৰ্ধাৰণ কৰি দিলে, বয়সৰ নিৰ্ধাৰণ কৰি দিয়াৰ কাৰণে আমি সেই বয়সৰ কেটেগৰীটোত নপৰিলো। আপোনালোকেতো
ইতিমধ্যে লিখিত পত্ৰ গ্ৰহণ কৰিছে তেওঁলোকক নিয়মীকৰণ কৰি আৰু এটা প্ৰক্ৰিয়া ৰাখিব লাগিছিলে চৰকাৰে। নিশ্চয় ৰাখিব লাগিছিল তেওঁলোকক এপইণ্টমেণ্ট দিয়াৰ 2-3 মাহৰ পিছতে আমাক এপইণ্টমেণ্ট দিম বুলি তেওঁলোকে কৈছিলে, আমাক চৰকাৰে কৈছিলে, কিন্তু এই 2-3 মাহ গৈ এতিয়া 2 বছৰ পৰিব হয় আমি আশাবাদী, আমি আশা কৰি 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 আমাৰ যেন আমাৰ স্কুলত যাবৰ কাৰণে আপুনি মই চৰকাৰক কওঁ যে আমি স্কুলত যাওঁ, আমি যেন এটা দুখৰ বোজা লৈ পেলাই স্কুলত যাওঁ, ল'ৰা ছোৱালীকেইটাৰ মৰমতহে যেন আমি ক্লাছখিনি কৰোঁ, তাৰ পৰা আমি ষ্টাফত থাকিব নোৱাৰো, ইমান অন্তৰ আমাৰ দুখেৰে ভৰি পৰে যে সকলো টিচাৰে ইমান আমাৰ 24 জন আছে আমাৰ গোটেই আমাৰ এপইণ্টমেণ্ট গোটেইখিনি, তাৰপিছত তাৰ মাজত মই অকলে আছো সেইখন স্কুলত, মোৰ অন্তৰৰ দুখখিনি ভাবক, মই চাহ নাখাওঁ কিবা নাখাওঁ, মোৰ মই ষ্টুডেণ্টৰ লগতে থাকো, কাৰণ টিচাৰৰ ষ্টাফটোৰ লগত থাকিলে মোৰ ইমান দুখ লাগে, মানে এনেকুৱা পৰ্যায় হয়। গতিকে মই অনুৰোধ জনাইছো যেন প্ৰমোদ বড়ো ছাৰে আমাক অলপ সহানুভূতিৰে চাওক, আমি চিৰদিন চিৰকৃতজ্ঞ হৈ থাকিম।